Hi friends, welcome to my new channel AK Vlogs. আপোনালোকে চাইছে আৰু আমি এফালে ফুৰিবলৈ যাম। নিখিলা আৰু কমলা আহি আছে। অলপ সময় ৰখিম ইয়াত, ৰখি যদি নিখিলা যায় সিহঁতৰ লগত ফুৰিবলৈ যাম। তো ফ্ৰেণ্ডছ, নিখিলা আহি পোৱা নাই কিন্তু কমল আহি পালি। কমল এয়া কমল। তো গাইজ ক'ত যাম নাজানো কিন্তু ফুৰিব য'ত যাম বিৰাট মজা জাগাত যাম। আপোনালোকক অখিল ভাই দেখুৱাই দি থাকিব। হয়, মই দেখুৱাই দি থাকিম আৰু নিখিলা লৈ ৰখি আছো, ৱেইট কৰি আছো আৰু নিখিলা আহিলে আপোনালোকক দেখুৱাম। তো গাইজ আৰু নিখিল আহি পালে। নিখিল ই অলপ দেৰি কৰিছে আৰু অলপমান আমি এবাৰ ফুৰিবলৈ যাম। আপোনালোকে চাই থাকিব কলৈ যাম ফুৰিবলৈ। তো ফ্ৰেণ্ডছ, এয়া ধান কাটি ভাৰ লৈ যাই আছে। এই পুৰণা পদ্ধতি কৰি আছে ধান কাটা। আৰু এই আপোনালোকক জুম কৰি দেখুৱাইছোঁ, এয়া ধান কাটি আছে। মোবাইলত ভিডিঅ' বনাইছোঁ, সেইকাৰণে কেমেৰা বেয়া হ'ব পাৰে। তো গাইজ হাইৱে পাৰ হৈ আৰু ইটাফালে সুৰকি গ'লো। ইটাফালে কি জেগা এইখিনি কয়, এইখিনি কি কয় নাজানো, কিন্তু আমি অলপ যাই আছো আৰু নিখিলতে ভিডিঅ' বনাই আছে। আপোনালোকক দেখুৱাম অলপমান ইয়াৰ জেগা অলপমান। এয়া চাওক, আপোনালোকক অলপ স্পীড দেখুৱাইছোঁ কাৰণ আমি আৰু যাবৰ আছে, গধূলি যাবৰ হৈছে। আপোনালোকক দেখুৱাম, চাই থাকিব। Yeah. তো গাইজ পথাৰৰ মাছ ধুছো। এইখিনি কি জেগা ময়ো নাজানো ভালকৈ। নিখিলেও বোলে নাজানে বুলি কৈছে, কিন্তু ইয়াৰ এটা ভিউ চাওক আপোনালোকে। এয়া আপোনালোকক ভালকৈ তো গাইজ কি জেগা পালো নাজানো, কিন্তু এয়া বঢ়িয়া সুন্দৰ পৰিৱেশ আছে ইয়াত, বঢ়িয়া। আজিও ৰেল আহিছে, ৰেলৰ লাইনৰ কাষতে আছো না, আৰু ৰেল আহিছে। কাৰণ ইয়াৰ ৰেল লাইনৰ সেই কাষত থাকিলেতো আপোনালোকে জানেই ৰেল আহিয়ে থাকে প্ৰতি কেইমিনিটে নাজানো, কিন্তু ৰেল আহি থাকে। আৰু ইয়াৰ পিছত আৰু আগলৈ যাই থাকিম, আপোনালোকে চাই থাকিব। আৰু ইয়াৰ সুন্দৰ পৰিৱেশত অলপমান ফটো উঠি লওঁ। তো গাইজ, মই নিখিলহঁতক ৰখি আছো। নিখিলহঁতে আহিয়ে পোৱা নাই, ইহঁতক ৰখি আছো। মই বহুত আগলৈ আহিছো, মানে ইহঁতক ৰখি কাৰণতে অলপ দেৰি হ'ল। সিহঁতক ৰখি থাকো, আহি লোৱাৰ পিছত আপোনালোকক দেখুৱাম। ইহঁতেও ভিডিঅ' বনাই আহি আছে। মই আৰু অলপ দেৰিকৈ খাই গ'লো, সেইকাৰণে ভিডিঅ' মই বনোৱা নাছিলোঁ। আপোনালোকক দেখুৱাম সিহঁতে আহিলে। গাইজ, নিখিল আহি পালে আৰু নিখিল ভাইয়ে অলপ কিবা হ'ব। তো গাইজ, মই আপোনালোকক এটা কথা কওঁ, অখিলে বহুত কষ্ট কৰি ভিডিঅ' বনাই। তো প্লিজ অখিলৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইয়াক অলপ আগুৱাই লৈ যাব, ইয়াক ছাপোৰ্ট কৰিব আৰু মোকো কৰিব, কমলকো কৰিব। তো সেয়ে আৰু ছাবস্ক্ৰাইব কৰি দিব আমাক তিনিওটাকে। তো ছাবস্ক্ৰাইব কৰি দিব মোকো, নিখিলকো, আৰু আপোনাৰ ডিছক্ৰিপশ্যনৰ লিংকটো দিম দুটাৰে, আপোনালোকে চাই থাকিব। তো গাইজ, পকা ৰাস্তা পালো, মাটি ৰাস্তাৰ পেৰে পকা ৰাস্তাৰ অলপ সময় ৰখিছোঁ। নিখিলহঁতেও ৰখিছে। ইয়াৰ পিছত অলপ সময় আপোনালোকে দেখুৱাম ইয়াৰ ভিউ। ইয়াত এটা চেগুনৰ বাৰীও আছে, সৰু চাই, এই বেছি বছৰ হোৱা নাই বোধহয় বনাবা। আপোনালোকক সেই বাৰীটো আপোনালোকক দেখুৱাম। এয়া চেগুনৰ বাৰী। তো গাইজ, তোৰ ভিডিঅ' বনাই আছে। ভিডিঅ' বনোৱা হোৱাৰ পিছতে আমি আৰু এঠাইলৈ যাম। আৰু মোৰ ভিডিঅ' বনোৱা হ'ল, আৰু ইয়াৰ পিছত আৰু অলপমান আছে বনাবা। আৰু যলৈ যাওঁ ফুৰিবলৈ, তেতিয়া ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকিম কি যাম, আৰু আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পিছত আমি আগলৈ যাই থাকিম আৰু ভিতৰলৈ সোমাই আপোনালোকে চাই থাকিব।
বিদ্যালয় ফটো ফাটিব পাৰে এনাৰ হৈছে আৰু গধূলি হৈছে এয়া কমল আৰু ইয়াৰ নিখিল আমি ওচৰতে ৰেল লাইন এটা আছে ৰেল লাইনটো আমি দোস্তো আমি মোবাইলত বনাং না ভিডিঅ'টো তো অলপমান ফাটিব পাৰে সেইবাবে আমাক ক্ষমা কৰি দিব যিহেতুকে আমাৰ DSLR বোলা বস্তুটো হাতত নাই হয় আৰু আমি ৰেল লাইনৰ ওচৰলৈ যাম আপোনালোকে চাই থাকিব ৰেল লাইনৰ ওচৰত আপোনালোকক দেখুৱাম এয়া হকৰাপাৰাৰ ৰেল লাইনৰ ওচৰত আপোনালোকক দেখুৱাম তো গাইজ এয়া ৰেল লাইনৰ আপোনালোকক দেখুৱাম নিখিলে দেখুৱাই দিব নিখিলে ভিডিঅ' কৰি আছে তো গাইজ আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ বাই বাই